হাৰ নমনা এজন বৃদ্ধ বয়োজ্যেষ্ঠ ব্যক্তিকো আমি দেখা পালোঁ। তেখেতৰ উৎসাহ উদ্যম কেনেকৈ ধৰণে চলিছে চাওক। বিশ্ব ৰেকৰ্ডৰ কাৰণে নাচনী ঢুলীয়াৰ যি প্ৰস্তুতি চলি আছে গুৱাহাটীত গিনিজ বুকত ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ, তাৰ প্ৰস্তুতি শিৱসাগৰৰ জয়সাগৰত এতিয়া আমাৰ থলুৱা নাচনীসকলে কেনেধৰণে প্ৰস্তুতি চলিছে সেই প্ৰস্তুতিবিলাক চাওঁ আহক। এয়া আমাৰ মাননীয় অতুল বৰা ছাৰ আহি পাইছিলে, তেতিয়া যাবলৈ ওলাইছে, এয়া দেখাইছোঁ। এয়া আমাৰ সুশান্ত বৰগোহাঁই ছাৰ আছিলে, এই অতুল বৰা ছাৰ আছিলে। ছাৰ নমস্কাৰ। ঠিক আছে। এইয়া শিৱসাগৰ জয়সাগৰ এতিয়া প্ৰস্তুতি চলি আছে ঢুলীয়া নাচনী গিনিজ ৰেকৰ্ডৰ কাৰণে। এয়া কিমান ঢুলীয়া নাচনী আজি যা যোগাৰ হৈছে, এয়া প্ৰস্তুতি চলি আছে। কিমান হাজাৰ হাজাৰ মানুহ গোট খাইছে ইয়াত দেখিছে। এই ঢুলীয়া নাচনী আনি লওক, পিছফালে বহি থকা সকল আগলৈ আহক। এই গেলিলে কেলে গুচি গ'ল ছোৱালীখিনি ল'ৰাখিনি গুচি গ'ল আগলৈ। এয়া ঢুলীয়া প্ৰস্তুতিত মোৰ এজন পুৰণা বন্ধু লগ পালোঁ দেই, আমাৰ LICৰ এজন বিশেষ অভিজ্ঞতা, আৰু এখেতে হৈ পিনি গুৱাহাটীত কিন্তু যাবলৈ ওলাইছে দেই। বন্ধু পলাশৰ ৰং এখেতক লগ পালোঁ দেই। ইয়াৰ এয়া কি আছিলে তোমাৰ চেনেলটো? অসমী বিতুপন দাদা লগ পালোঁ। এতিয়া 5 বজাত কেনেধৰণে প্ৰস্তুতি চলিছে আমি এতিয়া মই বনাম ঠিক আছে। এই আমাৰ দেবু ছাৰ আৰু এইফালে পাব ছাৰ লগ পালোঁ দেই। লগ পাইছোঁ মানুহ আহি মই ফোন কৰিছিলোঁ, ফোন কৰিছিলে, বৰ ফোনটো ৰিচিভ কৰা নাই। জনোৱা হৈছে তোমালোকে ভালদৰে সেইখিনি বস্তু লৈ ল'বা। আকৌ যাতে আমালৈ তোমালোকৰ পৰা এটা ফোন নাহে প্ৰস্তুতি কেনেধৰণে আগবাঢ়িব সকলোখিনি তেওঁলোকে বিৱৰণ ভঙা পাতি কৰি আছে। কনফিউজ হৈ আছা, এতিয়া থিয় হোৱা আৰু আমাক সোধা। এতিয়া এয়া আমাৰ মাদাম। সুবিধাৰ কাৰণে এইখিনি কাম কৰি দিয়া হৈছিল, হয় নাই বাৰু কওকচোন? কথা যিহেতু মোৰ নাম তাত কোৱা হৈছিলে, গতিকে মই মাইক্ৰফোনটো ডাইৰেক্ট ঢুলীয়া আৰু বিহুৱা সকলোৱে মাষ্টাৰ ট্ৰেইনাৰে মিলি সৰু সজাইত আমাৰ সম্পূৰ্ণ ৱৰ্ল্ড ৰেকৰ্ড কৰিব বুলি ভাবি মোৰ দৃঢ় বিশ্বাস, সেই অনুপাতে আজি আমি এই কলেজ ফিল্ডত উপস্থিত হ'বলগীয়া হৈছে। আপোনাক দেখি এনেকুৱা লাগিছে যে আপুনি বিহু বহুত দিনৰ পৰা আমাৰ অসমীয়া স্বাভিমান বিহুৰ লগত জড়িত হয় হয় নেকি? মই হয় সৰু অৱস্থাত 4 বছৰ বয়সৰ পৰাই মই বিহুৰ লগত জড়িত। যিহেতু মই 4 বছৰ বয়সত আপোনালোকে জানিব যে জানিছে বা জানিব, যিটো দোকানত এটা বস্তু বিকে, যিটো বস্তু হৈছে ডালদা ঘিউ। ডালদা ঘিউৰ টিং এটা আনি পেলাই মই নিজে বজাইছিলোঁ, কাৰণ বিহুৰ অৱস্থাত মোৰ সেই সময়ত মোৰ এটা ঢোল কিনিবৰ মোৰ শক্তি নাই। সেই অনুপাতে ডালদা ঘিউৰ টিংটো মই এইফালে সিফালে মই মানে সূতা উলিয়াই মোৰ নাৰিকলৰ যি ৰছী, সেই নাৰিকলৰ ৰছীয়েদি মই নাৰিকলৰ ৰছীয়েদি মই মানে জুতি লৈছিলোঁ। আৰু কেউৰা ফুটি এডাল মই ঢোলৰ মাৰি বনাই, মই কেউৰা ফুটি এডালেৰে মই ঢোলৰ মাৰি বনাই তাৰ পৰা দেখিছে বন্ধু, টকাটো অকণমান বজাই দিয়া। খুব সুন্দৰ, বঢ়িয়া প্ৰস্তুতি।
কাৰণে যি প্ৰস্তুতি চলিছে গুৱাহাটীত যাবৰ কাৰণে সেই প্ৰস্তুতি কিছু অংশ আপোনালোকক দেখাইছোঁ। সেয়া কালিলৈ পৰা গুৱাহাটীত তেওঁলোকৰ গিনিজ ৰেকৰ্ডৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিবৰ কাৰণে আগবাঢ়িছে। 111 বিশ্ব ৰেকৰ্ডৰ কাৰণে